টংলাজোৰা মানে সুজিত নাৰ্জাৰী কমিউনিটি হলত আমি যুৱচামক লৈ পেলাই যে আমি ইউথ মিট ইয়াত প্ৰগ্ৰাম আমি কৰা হৈছে। ইয়াত প্ৰায় 1000তকৈ অধিক যুৱকসকলে ইয়াত অংশগ্ৰহণ কৰিছে। আজি আমি ইউথ মিট লোৱাৰ কাৰণটো হ'ল এতিয়া 22 তাৰিখত আমাৰ নিৰ্বাচন হ'বলৈ গৈ আছে, বিটিআৰ নিৰ্বাচনে। এই 22 তাৰিখত যাতে ইউপিপিএল দলৰ কাৰণে যুৱক যুৱতীসকলক আমি সজাগতা কৰাৰ কাৰণে আমি এই প্ৰগ্ৰামখন আমি লোৱা হৈছে। আমাৰ সমাজত 65% মানুহে যিহেতু ইউথ, এই 65% মানুহ এৰি আমি মানে সমাজ গঠন কৰাৰ কথাটো আমি চিন্তা কৰিব নোৱাৰে। আমি পলিটিক্সৰ কথাটো আমি চিন্তা কৰিব নোৱাৰে। আৰু পলিটিক্সটো হ'ল মানে আমাৰ উন্নয়নৰ কাৰণে। মই যিটো ভাবোঁ পলিটিক্সটো হ'ল উন্নয়নৰ কাৰণে। সেইকাৰণে পলিটিক্সত যাহাটা মানুহে আহিলে নহ'ব, পলিটিক্সটো মানে যাহাটা মানুহৰ হাতত থাকিলে নহ'ব। সেইকাৰণে পলিটিক্স বা যোনে MCLA হ'ব, যোনে EM হ'ব, যোনে মানে চৰকাৰ চলাব, ভাল নেতৃত্বত মানে চৰকাৰটো হ'বই লাগিব, ভাল মানুহে চৰকাৰটো চলাব লাগিব। সেইকাৰণে আমি ইউপিপিএল দল আৰু BPFৰ যে তুলনাত আমি দেখিবলৈ পাওঁ যে প্ৰমোদ বড়ো ছাৰৰ যে লিডিঙত যে চৰকাৰ চলিছে, যে হাগ্ৰামা মহিলাৰী ছাৰৰ দিনত যে চৰকাৰটো চলিছিলে, ইয়াৰকে বহুত বেছি ভাল বুলি আমি ক'ব লাগিব। সেইকাৰণে যাতে আহি থকা দিনত আকৌ প্ৰমোদ বড়ো ছাৰৰ হাত শক্তিশালী হয়, প্ৰমোদ বড়ো ছাৰে আকৌ চৰকাৰ যাতে চলাব পাৰে, ইয়াৰ কাৰণে আমি দিনে নিশাই যুৱ চামৰ লগত আমি আলোচনা কৰিছোঁ। আজিও এই হলৰ ভিতৰত সেইখিনি উদ্দেশ্য লৈ পেলাই আমি প্ৰগ্ৰামখন লোৱা হৈছে। আপুনি চেন্ট্ৰেল ইউথৰ যিটো প্ৰেচিডেণ্ট গোটেই বিটিআৰ কৰিছে, কেনেকা হ'ব বুলি ভাবিছে? এতিয়া মই ওদালগুৰিৰ পৰা আৰম্ভ কৰি এতিয়াতো গফুৰলৈকে আমাৰ মানে বাউণ্ডাৰীটো এক্সটেনশ্যন হৈ গ'ল। এতিয়া আমি যুৱচামৰ লগত আলোচনা কৰাৰ লগতে আমি ৰাইজৰ লগতো আমি আলোচনা কৰিছোঁ। সব জাগাত আমি ভাল পাইছোঁ, খুব মানে আমি ভাল লাগিছোঁ, কাৰণ আমাক সব জাগাত আমাক আদৰণি লৈছে, সব জাগাত আমাৰ লগত ভালকৈ আলোচনা কৰিছে। এতিয়া বিশেষকৈ যুৱচামসকলে প্ৰমোদ বড়ো ছাৰে যে 5 বছৰত যে যুৱচামৰ কাৰণে মানে কিছুমান পদক্ষেপ লৈ পেলাই কাম কৰাটো এট্ৰাকশ্যন হৈ পেলাই যুৱচামে মেক্সিমাম ইউপিপিএল দলৰ কাৰণে আকৰ্ষণ হৈছে। সেইকাৰণে মই ভাবোঁ যে আহি থকা 22 তাৰিখত যে ইলেকশ্যন হ'বলৈ গৈ আছে, ইয়াত 80% যুৱচামৰ পৰা আমি নিশ্চয় ভোটটো পাম। দেখা গৈছে যে বিটিআৰ নিৰ্বাচনক লৈ বিজেপি এক আগ্ৰাসী মনোভাৱ হৈছে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বিটিআৰত আমাৰ চৰকাৰ হ'ব 100% চিয়ৰ। এই ক্ষেত্ৰত আপুনি কি প্ৰতিক্ৰিয়া? এতিয়া সব দল সংগঠনে ক'ব পাৰে, এতিয়া বিজেপিয়ে হওক, কংগ্ৰেছেই হওক, BPF হওক, চবেই ক'ব, চুকুৰালিও ক'ব চৰকাৰ চলাব বুলি, জিকিব বুলি চুকুৰালিও কয়, হয় না নহয়? সেইটো মানে ইলেকশ্যনৰ আগত চবেই কয়, কিন্তু ৰাইজে বুজি পায় কাক ভোট দিব লাগে। আমাৰটো হ'ল এতিয়া লোকেল ইছ্যুটো মেক্সিমাম দায়িত্বটো ল'ব পাৰে আমাৰ লোকেল পাৰ্টিয়ে ল'ব পাৰে। সেইকাৰণে আমাৰ অঞ্চলত দুটা পাৰ্টি আছে, লোকেল পাৰ্টি BPF আৰু UPPL। সেইকাৰণে নিশ্চয় দুটা পাৰ্টিৰ মাজত ৰাইজে প্ৰমোদ বড়ো ছাৰকে আঁকোৱালি ল'ব, এইটো একদম স্পষ্ট, এইটো আপোনালোকেও গম পায়। 100% কনফিডেন্স বুলি কৈছে হাগ্ৰামাই যে এইবাৰ আমাৰ BPFৰ চৰকাৰ। পলিটিচিয়ান বিলাকেতো 100% কনফিডেন্সটো হ'বই লাগিব। যদি আপুনি 90%, 70% যদি কয়, কোনে আপোনাৰ লগত আহিব? সেইকাৰণে পলিটিচিয়ান বিলাকে 100% কয়, আৰু ময়ো 100% ক'ব, কিন্তু বাস্তৱত কি এইটো পাব্লিকে ক'ব। ভোটটো কাক দিব এইটো পাব্লিকে সিদ্ধান্ত ল'ব। পৰ্বতঝৰাত কি হ'ব? পৰ্বতঝৰা আমি জিকি যাম।